এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আছে বাজনীৰ মানে জোৰোণ, আমি তালৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এফালে ওলাই মেলি লৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া টমটম আহিব, গতিকে আমি ৰখি আছোঁ। আৰু এফালে ধুনীয়াকৈ পিন্ধি ল'লোঁ এযোৰ চাদৰ মেখেলা, কিয়নো মেহেন্দি দিনা সকলোৱে পিন্ধিছিলে, মইহে পিন্ধা নাছিলোঁ। সেইকাৰণে জোৰোণৰ দিনাও যিহেতু চবেই পিন্ধিব, ময়ো পিন্ধি ল'লোঁ। আৰু ভিতৰত বৌ ওলাই আছে আৰু পোৱালিকো উলিয়াই আছে। মই আগতীয়াকৈ ওলাই ল'লোঁ, কিয়নো ভিডিঅ'টো ষ্টাৰ্ট কৰিবৰ কাৰণে। আৰু এতিয়া আমি টমটমৰ কাৰণে ৰখি ৰখি বহুত টাইমৰ পিছত আহিলে বাৰু। এতিয়া আমি গৈ আছোঁ বিয়ালৈ, সকলোবোৰ দেখাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আমি আহি পালোহি, আহি কৰি লৈ পেলাই ধুনীয়াকৈ বহি ল'লোঁ। যিহেতু বেছি দূৰ নহয়েই, সেইকাৰণে সোনকালেই পালোহি। আৰু এতিয়া সকলোবোৰ দেখাই যাম, কিয়নো ইয়াত যিহেতু গান বাজি আছে, মোৰ ভইচ অভাৰ কৰোঁতে চাউণ্ডটো কম আহি যাব, গতিকে সকলোখিনি দেখাই আছোঁ, আপোনালোকে চাই যাব। আৰু আমি আহি পোৱা অলপমান দেৰি হ'ল, কিয়নো আমি অকণমান দেৰিকৈ আহিছোঁ। আৰু তেতিয়ালৈকে জোৰোণ পিন্ধাই কৰি হৈ গ'ল। যিহেতু এতিয়া সকলোখিনি মানুহ খালী আছে ইয়াত। আমি মানে ঘৰৰ পৰা ওলাওঁতে অলপমান দেৰিকৈ ওলাইছোঁ, কিয়নো বৌয়ে ভাত পানী বনাই কৰি আহিবলগীয়া হৈছে পোৱালিকো লৈ। আৰু এইফালে মোৰ বাহিৰে সকলোৱে পূৰা মেকআপ মাৰি আছে, সকলোকে মই দেখাই আছোঁ বাৰু, ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এইফালে আমাৰ টিকলাও একদম বহি পেলাই চবকে চাই আছে। এনেইতো ক'বলৈ গ'লে সি শুয়ে থাকে, কিন্তু আজি একদম পূৰা তৰতৰাই চবকে চাই আছে, মানে বহুতো বেছি মানুহ দেখিছে। আৰু এইফালে আমাৰ মৰম লগা কইনাজনী যিহেতু ফটো উঠি আছে, মই এইফালে বহি পেলাই দূৰৰ পৰাই ভিডিঅ' বনাইছোঁ, উঠি যোৱাই নাই। খালি মেহেন্দিটো আহিছে, গৈ আছে। আৰু তাৰপিছত আমি আহিলোঁ অকণমান বাহিৰলৈ, কিয়নো বৌহঁত যিহেতু খাবলৈ গৈছে, ভাবিছোঁ মই যিহেতু নাখাওঁ, সেইকাৰণে বাহিৰৰ পৰিৱেশটো ভালদৰে দেখাই লওঁ। এইফালে ইয়াতে খোৱা বোৱাবোৰ হৈ আছে, আৰু ভিতৰলৈ গৈ পেলাই সকলোখিনি দেখাই আছোঁ। এইফালে সকলোৱে খোৱা মেলা কৰিলে, মই দূৰৰ পৰা ভিডিঅ' বনাইছোঁ। মই যিহেতু একো নাখাওঁ, তামোল এখনকেই খালোঁ বাৰু। আৰু এইফালে বহুত টাইমৰ পিছত বাজনীৰ লগত অলপমান সময় পালোঁ। এতিয়া বাজনী আকৌ বহুত বেছি বিজি, মানে ফটো উঠাত। পলাই দিবি দেই। আৰু এইফালে বৌহঁতে খাই মেলি আহিলে, আৰু অহাৰ পিছত অলপ টাইম তাতে থাকিলোঁ। যিহেতু এতিয়া আৰু এটা পৰ্ব আছে, অলপ টাইম তাতে ৰখিলোঁ। আৰু অলপ চলপ মানুহ গ'লগৈ, কিয়নো জোৰোণ যিহেতু শেষ হ'ল, সেইকাৰণে ছাইডতে বহি আছোঁ। এইফালে মই ভিডিঅ'ও কৰি আছোঁ, আৰু পিছফালে আকৌ চকীখিনি খালী দেখি মানুহ নাই বুলি নাভাবিব, আছে দেই এইটো চাইডে। আৰু এতিয়া এইফালে হৈ আছে একদম কইনা নোওৱাবৰ কাৰণে আয়োজন, আৰু এতিয়া কইনাক পূৰা মাতি আছে, সকলোখিনি চাই থাকক। জল ভৰি জহুৰ ভিডিঅ' কৰিছা।
ৰ'দটোত থৈ দিলে ছাগলীয়ে খাই পেলাব পাৰে। ভিতৰত ষ্ট'ৰমত থৈ দিওঁ লাগিলে ল'ব নালাগে আৰু এইফালে কইনা নোৱাই কৰি হোৱাৰ পিছত আমিও ওলাই দিলোঁ ঘৰলৈ বুলি, কিয়নো পোৱালিটো যিহেতু আছে সন্ধিয়া লাগিলে, সেইকাৰণে এতিয়া আমি টমটম লৈ পেলাই ওলাই আহিলোৱে। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। সময় লাগে ক'ৰবাত নাথাকে ক'ৰবাত থাকে ক'ৰবাত দিন নাথাকে যেতিয়া দৰকাৰ হয় পটককৈ উলিয়াব নোৱাৰি চেকবুক লৈ গ'লে তাতে লিংক নাথাকিলে আৰু থৈ যাম বেগত ভৰাই ডেটটো পাছলৈ চেছ আৰু আৰু এইফালে ঘৰ আহি মেলি পালোঁ, মানে আমি আধাতে গুচি আহিলোঁ, কিয়নো বহুত বেছি ভাগৰো লাগি আছে। আৰু মোৰ ব্লগটো ইমানেই আছিলে, বাই।